হাই ফ্ৰেণ্ড, আমি আজি আৰম্ভ কৰিছোঁ এই ভিডিঅ'টো যে কেনেকৈ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰি। ৰিচেণ্ট ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰি। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি অপেন কৰিব লাগিব গুগল ক্ৰম। তাত গৈ তাত লিখিব ভোটাৰ লিষ্ট ডাউনলোড বুলি লিখিব। তাৰপিছত আপুনি ইয়াতে আহি যাব ইলেক্টৰিয়েল ৰোল। ক্লিক কৰাৰ পাছত আহিব আপুনি এই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। আপোনাৰ ষ্টেট আসাম দি দিব, ডিষ্ট্ৰিক্টটো যি আছে আপোনাৰ ডিষ্ট্ৰিক্টটো তাতে বহাই দিব। কোনটো বিধানসভা সমষ্টিত আছে, আমি হোজাইত 3টা আছে, মই হোজাইত দিছিলোঁ, আমি বিন্নাকান্দি। আপোনাৰ লেংগুৱেজটো দি দিব আছামিজ। চাই লওক তলত আহি গৈছে। এতিয়াৰ পৰা আৰু 3টা আহে, ফাইনেলটো আহে, ড্ৰাফ্টটো একেলগত আপুনি ডাউনলোড কৰিব। যিটো লাগে আপোনাৰ, ফাইনেল লাগে, ড্ৰাফ্টৰ লাগে বা ইলেকশ্যন জেনেৰেল ইলেকশ্যন হৈছে 24ত, সেইকাৰণে 24ৰ জেনেৰেল ইলেকশ্যনটো দি দিছে। আপোনাৰ যিটো লাগে সেইটো লৈ ল'ব। আমাৰ ফাইনেলটো লাগে, যিহেতু আপোনাৰ মানে গাঁওখন বা স্কুলৰ নামটো চাই ল'ব কোনটো আছে বা পাৰ্ট নম্বৰ কিমান আছে, সেইটো জানিলে পাৰ্ট নম্বৰটো বিচাৰি লৈ ল'ব। ইয়াত কেইটা চিলেক্ট হ'ব লাগে, কেইটা শ্ব' কৰিব লাগে ইয়াত দিছে। 50টা, 10টা, 20টা, 30টা, 40টা, 50টা। যিটো লাগে আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি চাই ল'ব আপোনাৰ পাৰ্ট নম্বৰটো বা স্কুলৰ নামটো চাই ল'ব। এতিয়া ডাউনলোড কৰিব হ'লে কেপচাৰ দেখাই আছে, এই কেপচাৰটো আপুনি ইয়াত লিখিব লাগিব। যিটো কেপচাৰ আছে, কেপচাৰটো ডাউনলোড কৰি বহাই পেলাই আপুনি ডাউনলোড কৰিব পাৰে। এতিয়া কেপচাৰটো বহাই দিলোঁ, এতিয়া আমি ডাউনলোড কৰিম। এতিয়া ডাউনলোড হৈ আছে, অলপ চাৰ্চ কৰিব। ডিটেইলছটো ডাউনলোড হ'বলৈ অলপ টাইম লাগে। আমাৰটো ডাউনলোড হৈ গৈছে, ওপৰত আহিছে চব ডাউনলোড হৈ গৈছে। এতিয়া অ'পেন কৰিব পাৰি। অ'পেন কৰি আপুনি চাব পাৰিব। চাওক আমাৰ এই ভোটাৰ লিষ্টটো ডাউনলোড হৈ গ'ল। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপুনি মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।